চক দেই ৱাইন শ্বপ এয়া হৈছে শংকৰী সংঘৰ বাপসকল শংকৰী সংঘৰ ভকতে ধুতি পিন্ধি মদ কিনিলেগৈ ৱাইন শ্বপৰ পৰা এনেকুৱা এটা ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে তাই পাই শংকৰী সংঘৰ সংবিধানখন জ্বলাই দিয়াৰ সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই শংকৰী সংঘই তাইপাৰ ওপৰত কেছ দিয়াৰ যিটো প্ৰৱণতা গঢ়ি উঠিছে বা কেছ দিছে ঠায়ে ঠায়ে আৰু তাই পাইও বিভিন্ন ধৰণে এনেকৈ কেছ দিছে মেল মিটিং পাতিছে সংবাদ মেল পাতিছে বিভিন্ন ধৰণে নিজৰ যুক্তি প্ৰত্যেকে দেখাইছে এই যুক্তি দেখুৱাৰ ঠিক মাজতে এটা ভিডিঅ' ভাইৰেল হৈ উঠিছে যে সেই ভিডিঅ'টো মই এতিয়া লগাই দিম গোটেই ভিডিঅ'টো আপোনালোকে চাব মদ কিনিছেগৈ ধুতি পিন্ধি শংকৰদেৱ সংঘৰ ভকতে আৰু তেওঁবিলাকক মুখামুখিকৈ প্ৰশ্ন কৰা হৈছে যে আপোনালোকৰ লাজ লগা নাইনে ধুতি পিন্ধি শংকৰী সংঘৰ ভকত হৈ মদ কিনিবৰ বাবে এনেকৈ প্ৰশ্ন কৰা দেখা গৈছে সেই যুৱক কেইজনে আপোনালোকক মই এতিয়া ভিডিঅ'টো লগাই দিছো চাওক আপোনালোকে এখন চক দেই ৱাইন শ্বপ এয়া হৈছে শংকৰী সংঘৰ বাপসকল চক এয়া সিহঁতৰ সংবিধানৰ নপৰে নেকি নে পৰে এতিয়া কি ক'ব বাপসকলে এয়া চক থানাত এজাহাৰ দিবলৈ আহি ইয়াত মদ্যপান কৰিবলৈ তেওঁলোক সোমাইছে দেই চক এয়া চক চুৰিয়া কোচাই তুলিছে এয়া চক ভালকে চাওক আপোনালোকে গিলাচখন খোলক ভালকে খোলক এয়া চাওক দেই এই দুজন বাপসকল দেই এইখন আছে ৱাইন শ্বপ চক এইখন ভালকে চাই লওক শংকৰী সংঘৰ লোক এয়া চক খোলচোন খোল কি ক'ব বাপসকলে সেয়া চক থানাত এজাহাৰ দিবলৈ আহি ইয়াত মদ্যপান কৰিবলৈ তেওঁলোক সোমাইছে দেই এয়া চক চুৰিয়া কোচাই এয়া চক ভালকে চাওক খোলক বাপ মদ খাব পায় কেছ দিব লাগিছিলে এতিয়া বাপ হৈ মদ খাব লাজ লগা নাই হে মদ ল'বলৈ লাজ লগা নাই মদ খাব লাগিছে কেছ দিব লাগিছিলে এতিয়া মদ খাব লাগিছে এতিয়া কেছ দিব লগা নাই আমি নাখাওঁ কেছ দিবলৈ আহিব এতিয়া নিয়মৰ কথা ক'ব মদ ঘূৰাই দিছে এতিয়া কেছ দিব লাগিছে সেইকাৰণে দি দিছোঁ আৰু নিনো এইটো ভাইৰেল হ'ব না